Hello everyone, welcome back to my channel. আজি মই গৈ আছো কোভিডৰ ভ্যাকচিন লবলৈ সেকেন্ড ডোজ। আজি মই আহক আপোনালোকক দেখুৱাও কেনেদৰে সেকেন্ড ডোজ লয়। ইয়াতে এটা কথা মই কৈ দিও, কোভ্যাক্সিন যি সকলে লৈছিলে সেকেন্ড ডোজটোৰ বাবে তেওঁলোকে কোনো ধৰণৰ বুকিং কৰিব নালাগে। নিজৰ ডেট অনুসৰি গভৰ্নমেণ্টে দিয়া নিয়ম মানি তেনেদৰে গলে হল ভ্যাকচিন লবলৈ। তো মই এতিয়া গৈ আছো নগাঁও টাউনলৈ আৰু এতিয়া বাজিছে 7টা। আমি সোনকালে আহিছো যাতে আমি বেছি সময় লাইনত ৰখিবলগীয়া নহয়, ভিৰ হোৱালৈকে ৰখিবলগীয়া নহয়, যিহেতু বেছিকৈ ভিৰত থকাটো ভাল নহয়। মই দুখনকৈ মাস্ক পিন্ধি আহিছো আৰু ইয়া বেনি বনাই আহিছো যাতে কোনো ধৰণৰ সংক্ৰমণ নহয়। ইয়া আমি নগাঁও পালোহি আৰু বেছি সময় নালাগে আৰু 5-10 মিনিটত আমি গৈ আমাৰ সেন্টাৰ পাই যামগৈ। এইখিনি জেগা বৰঘাট বুলি কয়। ইয়া সোঁফালে গুৱাহাটীলৈ যায় আৰু বাওঁফালে আপাৰ আসামলৈ যায় আৰু আমি এতিয়া নগাঁও টাউনলৈ সিধা ৰাস্তাৰে যাম। এটো হৈছে এফালেদি। ইয়া আমি আহি পালোহি আমাৰ সেন্টাৰটো। আমি ভাবাৰ দৰে নহয়, আমাতকেও বহুত আগতে মানুহ আহি লাইন পাতি আছে। এয়া দেখিছে বহুত ভিৰ। আমি বহুত পিছত পৰিছো। এইখিনিতে কোভিড টেষ্ট কৰাব, তাৰ পিছত যিসকলৰ নেগেটিভ আহিব তেওঁলোকক ভ্যাকচিন দিয়াৰ ব্যৱস্থা কৰিব। এয়া দেখিছে বহুত মানুহ, লাইনটো মানে আগ বাহাই নাই। আমি এতিয়া 2 ঘণ্টা হ'ল ৰখি থকা। এয়া দেখিছে একে জেগাতে আহি আছো, অকমান আগবাঢ়িছো যদিও। এয়া দেখিছে বহুত মানুহ, তথাপিও মানুহে সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিয়ে থিয় হৈছে, যিসকলে বুজি পায় আৰু ভালদৰে। বেছিভাগে বুজি পাইছে, ধুনীয়াকৈ এনেকৈ সোশ্যাল ডিস্টেন্সিং মানিয়ে চলি আছে। মোৰ ওপৰত দেখিছে নাই ইমান ডাঙৰ ডাঙৰ গছ, সেয়েহে ৰ'দো পৰা নাই, ভাল লাগিছে থাকি। বহুত দীঘল লাইন দেখিছে আপোনালোকে। এতিয়া 12টা বাজিলে, 3 ঘণ্টাৰ ওপৰ হ'ল আমি এনেদৰে থিয় হৈ আছো। মানুহ এতিয়াও আহিয়ে আছে। আমাৰ অলপ ভাগৰ লাগিছে আৰু। কোভিড টেষ্টৰ জেগা পালোহি। এয়া টেষ্ট কৰিব, তাৰ পিছত ৰিজাল্টটো লৈ আমি ভ্যাকচিনলৈ যাব লাগিব। এয়া ছোৱালী বেলেগ লাইন হৈ আছে। এতিয়া নেগেটিভ ৰিজাল্টটো অহাৰ পাছত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাতো আকৌ লাইন। এয়া আমি লাইনত ৰখি আছো। ইয়াতো বহুত দীঘল লাইন হৈ গৈছেগে। ৰেজিষ্ট্ৰেশ্যন কৰি তাৰ পিছত আমি কোভিড ভ্যাকচিন দেখিছে তেখেতে আমাক ভ্যাকচিন দিব। তেখেতে মই জুম কৰি দেখাই দিছো। এয়া মোৰ ভ্যাকচিন লৈ হৈ গ'ল। ভ্যাকচিন লৈ মই আহিও গ'লো, অলপ সময় ৰেষ্ট লৈ পেলাই। ভ্যাকচিন লোৱাটো আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু, যদিও নিয়মখিনি সেয়াই আৰু। আপোনালোকেও ভ্যাকচিন ল'ব, নিয়ম নীতি পালন কৰি চৰকাৰে দিয়া সকলোৱে ল'ব ভ্যাকচিন। মোৰ যিহেতু 2টা ড'জ লৈ হৈ গ'ল, তো আই এম টোটেলি ভ্যাকচিনেটেড নাও। গাড়ীখন অকণমান চেনিটাইজ আকৌ কৰি লৈছোঁ এবাৰ। আপোনালোকক মই এটা কথা ক'বলৈ পাহৰিছিলোঁ, আপোনালোকে ভ্যাকচিন ল'ব আহিলে ফাৰ্ষ্ট ড'জৰ চাৰ্টিফিকেটখন লগত লৈ আহিব। আপোনালোকে মোক কমেণ্ট কৰি জনাব কোনে কোনে ভ্যাকচিন ল'লে। আৰু আজিলে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই। ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ, যদিও ইমান ধুনীয়া সিনাৰি দেখিলোঁ মই। সেয়া পাহাৰ, সৰুতে আমি আঁকাৰ দৰে পাহাৰ, গছ গছনি, ঘৰ দুৱাৰ। মই মানে আপোনালোকক নেদেখুৱাকৈ থাকিবই নোৱাৰিলোঁ। অকণমান ভিউ দেখাই দিছোঁ সিনাৰিটো। ইমান ধুনীয়া ডাৱৰবোৰ, পাহাৰ, কি ধুনীয়া আমাৰ অসমখন। ভিডিঅ'টো মই ফাইনেলি ইয়াতেই শেষ কৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।